ওম শান্তি প্ৰাতঃ মুৰলী বাপদাদা মধুবন আজি 27/11/2025 মুৰলী ওম শান্তি মৰমৰ সন্তানসকল পিতাই যি পঢ়ায় সেয়া ভালদৰে পঢ়িলে 21 জন্মৰ কাৰণে উপাৰ্জনৰ উৎস হৈ যাব সদায় সুখী হৈ যাবা প্ৰশ্ন তোমালোক সন্তানসকলৰ অতীন্দ্ৰিয় সুখৰ গায়ন কিয় আছে উত্তৰ কিয়নো তোমালোক সন্তানসকলে এই সময়ত পিতাক জানা তোমালোকে পিতাৰ দ্বাৰা সৃষ্টিৰ আদি মধ্যন্তক জানিছা এতিয়া তোমালোক সংগমত বেয়াদত থিয় হৈ আছা এইটো জানা যে আমি এতিয়া এই খাৰুৱা হুতিৰ পৰা অমৃতৰ মিঠা হুতিলৈ গৈ আছো আমাক স্বয়ং ভগৱানে পঢ়াই আছে এনেকুৱা আনন্দ ব্ৰাহ্মণসকলৰে থাকে সেইবাবে অতীন্দ্ৰিয় সুখ তোমালোকৰে গায়ন কৰা হৈছে গীত চেহেৰা চাই লোৱা প্ৰাণী ওম শান্তি আত্মিক বেয়াদৰ পিতাই আত্মিক বেয়াদৰ সন্তানসকলৰ প্ৰতি বুজাই আছে অৰ্থাৎ নিজৰ মত শুনাই আছে এইটোতো নিশ্চয় বুজি পোৱা যে আমি জীৱ আত্মা হওঁ কিন্তু নিজক আত্মা বুলি নিশ্চয়তো কৰিব লাগে নহয় এয়া আমি কোনো নতুন স্কুলত নপঢ়ো প্ৰত্যেক 5000 বছৰ পাছত পঢ়ি আহিছো বাবাই সোধে নহয় যে আগতে কেতিয়াবা পঢ়িব আহিছানে তেতিয়া সকলোৱে কয় প্ৰত্যেক 5000 বছৰ পাছত পুৰুষোত্তম সংগম যুগত বাবাৰ ওচৰলৈ আহো এইটোতো স্মৃতিত থাকে নহয় নে এইটোও পাহৰি যোৱা বিদ্যাৰ্থীৰ স্কুলতো নিশ্চয় স্মৃতিলৈ আহিব লক্ষ্য উদ্দেশ্যটো এটাই যিসকল সন্তান হয় লাগিলে দুদিনীয়া সন্তানে হওক বা পুৰণা কিন্তু লক্ষ্য উদ্দেশ্য এটাই কাৰো ক্ষতি হ'ব নোৱাৰে পঢ়াত উপাৰ্জন হয় তেওঁলোকেও গ্ৰন্থ শিখ ধৰ্ম গ্ৰন্থ বহি পঢ়ি শুনাই তেতিয়া উপাৰ্জন হয় ততালিকে শৰীৰ নিৰ্বাহৰ ব্যৱস্থা হৈ যাব সাধু হ'ল এখন দুখন শাস্ত্ৰ শুনালে উপাৰ্জন হৈ যাব এতিয়া এই সকলোবোৰ হ'ল উপাৰ্জনৰ পথ প্ৰত্যেক কথাতে উপাৰ্জন হ'ব লাগে যদি পইচা আছে তেন্তে কৰবাত ঘূৰি ফুৰি আহা তোমালোক সন্তানসকলে জানা বাবাই আমাক বহুত ভালদৰে পঢ়ায় যাৰ দ্বাৰা 21 জন্মৰ উপাৰ্জন হয় এই উপাৰ্জন এনেকুৱা যে আমি সদায় সুখী হৈ যাওঁ এইটো বেমাৰ নহব সদায় অমৰ হৈ থাকিম এইটো নিশ্চয় কৰিবলগীয়া হয় এনেকুৱা নিশ্চয়তা ৰাখিলে তোমালোক উৎফুল্লিত হবা নহলে কিবা নহয় কিবা কথাত চাখৰুদ্ধ হৈ থাকিবা ভিতৰি খৰি থাকিব লাগে আমি বেয়াদৰ পিতাৰ পৰা পঢ়ি আছো ভগৱানবাস এয়াতো হৈছে গীতাৰো যুগ আহে নহয় কেৱল পাহৰি গৈছে এইটো হ'ল পঞ্চম যুগ এই সংগম বহুত সৰু বাস্তৱত 1/4 বুলিও কোৱা নহয় শতাংশৰ হিচাপ কৰিব পাৰা সেয়াও আগলৈ গৈ পিতাই কৈ থাকিব পিতাই কিছু শুনোৱাটো নিৰ্ধাৰিত হৈ আছে নহয় তোমালোক সকলো আত্মাত ভূমিকা নিৰ্ধাৰিত হৈ আছে যি পুনৰাবৃত্তি হৈ আছে তোমালোকে যি শিকা সেয়াও পুনৰাবৃত্তি হয় নহয় পুনৰাবৃত্তিৰ ৰহস্য তোমালোক সন্তানসকলে গম পাইছা প্ৰতিটো খোজতে ভূমিকা সলনি হৈ গৈ আছে এটা ছেকেণ্ড আনটোৰ লগত নিমিলে অকণিৰ দৰে ধীৰ গতিৰে টিক টিক চলি থাকে টিক হ'ল মানে ছেকেণ্ড পাৰ হ'ল তোমালোক এতিয়া বেয়াদত থিয় হৈ আছা অন্য কোনো মনুষ্য মাত্ৰ বেয়াদত থিয় হৈ থকা নাই কাৰো বেয়াদৰ অৰ্থাৎ আদি মধ্যান্তৰ জ্ঞান নাই এতিয়া তোমালোকে ভৱিষ্যতৰ বিষয়েও জানা আমি নতুন সৃষ্টিলৈ গৈ আছো এয়া হ'ল সংগম যুগ যাক অতিক্ৰম কৰিব লাগে খাৰুৱা হুতি নহয় জানো এয়া হৈছে মিঠা অমৃতৰ হুতি সেয়া হৈছে বিষৰ তোমালোক এতিয়া বিষৰ সাগৰৰ পৰা ক্ষীৰ সাগৰলৈ যোৱা এয়া হ'ল বেয়াদৰ কথা জগতত এই কথাবোৰ কোনেও নাজানে নতুন কথা হয় নহয় তোমালোকে এইটোও জানা যে ভগৱান কাক কোৱা হয় তেওঁ কি ভূমিকা পালন কৰে বিষয়বস্তুটো কোৱা আহিলে আপোনালোকক পৰম পিতা পৰমাত্মাৰ জীৱন বৃত্তান্ত বুজাম এনেইটো সন্তানে পিতাৰ জীৱন বৃত্তান্ত শুনাই এইটো গতানুগতিক কথা এওঁতো আকৌ পিতাসকলৰো পিতা তোমালোকৰ মাজতো পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানে তোমালোকে এতিয়া যথাৰ্থ ৰীতিৰে পিতাৰ পৰিচয় দিব লাগে তোমালোককো পিতাই দিছে সেইবাবেতো বুজোৱা অন্য কোনোতো বেয়াদৰ পিতাক জানিব নোৱাৰে তোমালোকৰ সংগমতহে জানা মনুষ্য মাত্ৰাই দেৱতাই হওক বা শূদ্ৰই হওক পুণ্য আত্মা হওক পাপ আত্মা হওক কোনেও নাজানে কেৱল তোমালোক ব্ৰাহ্মণসকল যিসকল সংগম যুগত আছা তোমালোকে জানি আছা গতিকে তোমালোক সন্তানসকল কিমান আনন্দিত হোৱা উচিত সেইবাবেতো গায়ন আছে অতীন্দ্ৰিয় সুখৰ বিষয়ে সুধিব বিচৰা যদি গোপীসকলক সোধা বাবা পিতাও হয় শিক্ষকো সদ্গুৰু হয় পৰম শব্দটি নিশ্চয় উল্লেখ কৰিব লাগে কেতিয়াবা সন্তানে পাহৰি যায় এই সকলোবোৰ কথা সন্তানসকলৰ বুদ্ধিত থকা উচিত শিৱ বাবাৰ মহিমাত এই শব্দটি নিশ্চয় উল্লেখ কৰিব লাগে তোমালোকৰ বাহিৰে অন্য কোনেও নাজানেই তোমালোকে যদি বুজাব পাৰা তেন্তে তোমালোকৰ বিজয় নহল জানো তোমালোকে জানা বেয়াদৰ পিতা সকলোৰে শিক্ষক সকলোৰে সদ্গতি দাতা হয় বেয়াদৰ সুখ বেয়াদৰ জ্ঞান দেউতা হয় তথাপি এনে আন পিতাক পাহৰি যোৱা মায়া কিমান সমৰ্থ ঈশ্বৰকতো সমৰ্থ বুলি কয় কিন্তু মায়াও কম নহয় তোমালোক সন্তানসকলে এতিয়া সঠিককৈ জানা ইয়াৰতো নামেই ৰখা হৈছে ৰামৰাজ্য আৰু ৰাৱণ ৰাজ্য ইয়াৰ ওপৰতো সঠিককৈ বুজাব লাগে ৰামৰাজ্য আছে যেতিয়া নিশ্চয় ৰাৱণ ৰাজ্যও আছে সদায় ৰামৰাজ্যটো হ'ব নোৱাৰে ৰামৰাজ্য শ্ৰীকৃষ্ণ ৰাজ্য কোনে স্থাপনা কৰে এয়া বেয়াদৰ পিতাই বহি বুজায় তোমালোকে ভাৰত খণ্ডৰ বহুত মহিমা কৰা উচিত ভাৰত সঁচা খণ্ড আছিল কিমান মহিমা আছিল গৰুতাজন পিতাই হয় তোমালোকৰ পিতাৰ প্ৰতি কিমান মৰম আছে লক্ষ্য উদ্দেশ্য বুদ্ধিত আছে এইটো জানা যে আমাৰ বিদ্যাৰ্থীসকলৰ পঢ়াৰ প্ৰতি নিচা থাকিব লাগে
চৰিত্ৰৰ প্ৰতিও খেয়াল থাকিব লাগে। বিবেকে কয়, যিহেতু এয়া ঈশ্বৰীয় পঢ়া, গতিকে এদিনো পঢ়া ক্ষতি কৰিব নালাগে আৰু শিক্ষক অহাৰ পাছত পলমকৈ আহিব নালাগে। শিক্ষক আহি পোৱাৰ পাছত এয়াও সন্মান কৰা হয়। স্কুলতো পলমকৈ আহিলে শিক্ষকে বাহিৰত থিয় কৰাই থয়। ব্ৰহ্মা বাবাই নিজৰ শিশুসকলৰ উদাহৰণো দিয়ে। আমাৰ শিক্ষকটো বহুত কাঢ়া আছিল, ভিতৰলৈ আহিবই দিয়া নাছিল। ইয়াততো বহুত আছে যি পলমকৈ আহে। সেৱা কৰা সুসন্তান নিশ্চয় পিতাৰ প্ৰিয় হয় নহয়। এতিয়া তোমালোকে বুজি পোৱা, আদি সনাতন দেৱী দেৱতা ধৰ্মটো এইটো আছিল। এওঁলোকৰ ধৰ্ম কেতিয়া প্ৰতিষ্ঠা হ'ল, অলপো কাৰো বুদ্ধিত নাই। তোমালোকৰ বুদ্ধিৰ পৰাও ঘনে ঘনে পিছলি যায়। তোমালোকে এতিয়া দেৱী দেৱতা হ'বলৈ পুৰুষাৰ্থ কৰি আছা। কোনে পঢ়াই আছে? স্বয়ং পৰমপিতা পৰমাত্মাই। তোমালোকে বুজি পোৱা, আমাৰ এয়া ব্ৰাহ্মণ কুল, ৰাজবংশ নাথাকে। এয়া হ'ল সৰ্বোত্তম ব্ৰাহ্মণ কুল। পিতা সৰ্বোত্তম হয় নহয়, উচ্চতকৈ উচ্চ, তেন্তে নিশ্চয় তেওঁৰ আমদানিও উচ্চ হ'ব। তেওঁকে শ্ৰী শ্ৰী বুলি কয়। তোমালোককো শ্ৰেষ্ঠ কৰি তোলে। তোমালোক সন্তানসকলেহে জানা যে আমাক শ্ৰেষ্ঠ কৰি তোলোতাজন কোন। অন্য কোনেও একোৱে বুজি নাপায়। তোমালোকে ক'বা, আমাৰ পিতাও হয়, শিক্ষকো হয়, সদগুৰুও হয়। আমাক পঢ়াই আছে। আমি আত্মা। আমাক আত্মাসকলক পিতাই সোঁৱৰাই দিছে। তোমালোক মোৰ সন্তান, ভাই ভাই হোৱা। পিতাক স্মৰণো কৰে। ভাবে এতিয়াও নিৰাকাৰী পিতা, গতিকে আত্মাকো নিৰাকাৰী বুলিয়ে ক'ব। আত্মাই এটা শৰীৰ ত্যাগ কৰি আন এটা লয়, আকৌ ভূমিকা পালন কৰে। মনুষ্যই আকৌ আত্মাৰ সলনি নিজক শৰীৰ বুলি বুজি লয়। মই আত্মা, এইটো পাহৰি যায়। মই কেতিয়াও নাপাহৰো। তোমালোক আত্মাসকল হৈছে শালগ্ৰাম। মই হৈছোঁ পৰমপিতা পৰমাত্মা। তেওঁৰ ওপৰত কোনো দ্বিতীয় নাম নাই। সেই পৰমাত্মাৰ নাম হ'ল শিৱ। তোমালোকো এনেকুৱাই হোৱা আত্মা, কিন্তু তোমালোক সকলো শালগ্ৰাম। শিৱৰ মন্দিৰত যোৱা, তাতো শালগ্ৰাম বহুত ৰাখে। শিৱৰ পূজা কৰিলে তেতিয়া শালগ্ৰামৰ লগতে পূজা কৰে নহয়। সেইবাবে বাবে বুজাইছিল, তোমালোকৰ শৰীৰ আৰু আত্মা দুয়োটাৰে পূজা হয়। মোৰতো কেৱল আত্মাৰে পূজা হয়, শৰীৰ নায়েই। তোমালোক কিমান উচ্চ হোৱা। বাবাতো আনন্দিত হয়। পিতা গৰীব, সন্তানে পঢ়ি কিমান আগবাঢ়ি যায়, কিহৰ পৰা কি হৈ যায়। পিতাইও জানে তোমালোক কিমান উচ্চ আছিলা, এতিয়া কিমান মাউৰা হৈ গলা। পিতাকে চিনি নাপায়। এতিয়া তোমালোক পিতাৰ হৈছা, গতিকে গোটেই বিশ্বৰ মালিক হৈ যোৱা। পিতাই কয়, মোক কোৱাই স্বৰ্গীয় শিষ্যৰ পিতা। এয়াও তোমালোকে জানা, এতিয়া স্বৰ্গ স্থাপনা হৈ আছে। তাত কি কি থাকিব, এয়া তোমালোকৰ বাহিৰে আৰু অন্য কাৰো বুদ্ধিত নাই। তোমালোকৰ বুদ্ধিত আছে যে আমি বিশ্বৰ মালিক আছিলো, এতিয়া হৈ আছো। প্ৰজায়ো এনেকৈ ক'ব নহয় যে আমি মালিক। এইবোৰ কথা তোমালোক সন্তানসকলৰে বুদ্ধিত আছে, গতিকে আনন্দিত হৈ থাকিব নালাগে জানো? এই কথাবোৰ শুনি আকৌ আনকো শুনাব লাগে। সেইবাবে সেৱা কেন্দ্ৰ বা সংগ্ৰহালয় খুলি থাকে। যি কল্প পূৰ্বে হৈছিল সেয়াই হৈ থাকিব। সংগ্ৰহালয়, সেৱা কেন্দ্ৰ আদিৰ কাৰণে তোমালোকক বহুত প্ৰস্তাৱ দিব। তেতিয়া বহুত ওলাই আহিব। সকলোৰে হাড় নৰম হৈ গৈ থাকে। তোমালোকে এতিয়া গোটেই জগতৰ হাড় নৰম কৰি দিয়া। তোমালোকৰ যুগত কিমান প্ৰবল শক্তি আছে। পিতাই কয়, তোমালোকৰ বহুত শক্তি আছে। তোমালোকে ভোজন যুগত থাকি ৰান্ধিলে, খোৱালে তেতিয়া বুদ্ধি এইফালে আকৰ্ষিত কৰিব। ভক্তিমাৰ্গতো গুৰুসকলৰ উচ্ছিষ্ট খাই। তোমালোক সন্তানসকলে বুজি পোৱা, ভক্তিমাৰ্গৰ বিস্তাৰটো বহুত। তাৰ বৰ্ণনা কৰিব নোৱাৰি। এয়া বীজ, সেয়া বৃক্ষ। বীজৰ বৰ্ণনা কৰিব পাৰি। বাকী কাৰোবাক যদি কোৱা বৃক্ষৰ পাত গণনা কৰা, তেন্তে গণিব নোৱাৰিব। অনেক পাত থাকে। বীজতো পাতৰ লক্ষণ দেখা পোৱা নাযায়। আচৰিত নহয়নে? ইয়াকো প্ৰকৃত বুলি কোৱা হ'ব। জীৱ-জন্তু কিমান আশ্চৰ্যজনক। অনেক প্ৰকাৰৰ পোক আছে। কেনেকৈ জন্ম হয়, বৰ আচৰিত ড্ৰামা। ইয়াক কোৱাই হয় প্ৰকৃতি। এয়াও ৰচি থোৱা খেল। সত্যযুগত কি কি দেখিবা, সেয়াও নতুন বস্তুৱেই হ'ব। সকলোবোৰ নতুন হয়। ময়ূৰৰ কাৰণেতো বাবাই বুজাইছে, ময়ূৰক ভাৰতৰ জাতীয় চৰাই বুলি কয়, কিয়নো শ্ৰীকৃষ্ণৰ মুকুটত ময়ূৰৰ পাখি দেখুৱায়। ময়ূৰ আৰু ময়ূৰী অতি সুন্দৰ হয়। চকুৰ পানীৰে গৰ্ভৱতী হয়। সেয়ে জাতীয় চৰাই বুলি কয়। এনেকুৱা সুন্দৰ পক্ষী বিলাতৰ ফালেও দেখা পোৱা যায়। এতিয়া তোমালোক সন্তানসকলক গোটেই সৃষ্টিৰ আদি মধ্যান্তৰ ৰহস্য বুজাইছে, যাক অন্য কোনেও নাজানে। কোৱা, আমি আপোনালোকক পৰমপিতা পৰমাত্মাৰ জীৱন বৃত্তান্ত শুনাও। ৰচয়িতা হয় যেতিয়া নিশ্চয় তেওঁৰ ৰচনাও থাকিব। তাৰ ইতিহাস বুৰঞ্জী আমি জানো। উচ্চতকৈ উচ্চ বেদৰ পিতাৰ কি ভূমিকা এয়া আমি জানো। জগতৰ লোকেতো একোৱে নাজানে। এইখন বহুত চি সৃষ্টি। এই সময়ত সুন্দৰ হ'লেও অসুবিধা। কন্যাসকলক চোৱা, কেনেকৈ পলুৱাই লৈ যায়। তোমালোক সন্তানসকলৰ এই বিকাৰী সৃষ্টিৰ প্ৰতি ঘৃণা জন্মিব লাগে। এইখন চি সৃষ্টি, চি শৰীৰ। আমিতো এতিয়া পিতাক স্মৰণ কৰি নিজ আত্মাক পবিত্ৰ কৰি তুলিব লাগে। আমি শতপ্ৰধান আছিলো, সুখী আছিলো। এতিয়া তমো প্ৰধান হোৱাৰ কাৰণে দুখী হৈছো। পুনৰ শতপ্ৰধান হ'ব লাগে। তোমালোকে বিচৰা আমি পতিতৰ পৰা পাৱন হওঁ। যদিও গায়ন কৰে যে পতিত পাৱন, কিন্তু অপবিত্ৰতাৰ প্ৰতি অলপো ঘৃণা নজন্মে। তোমালোক সন্তানসকলে বুজি পোৱা, এইখন চি সৃষ্টি। নতুন সৃষ্টিত আমি শৰীৰো ফুলৰ দৰে পবিত্ৰ পাম। আমি এতিয়া অমৰপুৰীৰ মালিক হৈ আছো। তোমালোক সন্তানসকল সদায় আনন্দিত হৰ্ষিত মুখৰ হৈ থাকিব লাগে। তোমালোক বহুত মিঠা সন্তান। পিতাই 5000 বছৰৰ পাছত সেইসকল সন্তানৰ সৈতে মিলিত হয়, তেন্তে নিশ্চয় আনন্দিত হ'ব নহয়।
মই পুনৰ সন্তানসকলক লগ কৰিবলৈ আহিছোঁ। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক বাপদাদা শিৱ বাবা আৰু মাম্মাক সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। ধাৰণা 1 নম্বৰ, আমি ঈশ্বৰীয় বিদ্যাৰ্থী, সেইবাবে পঢ়াৰ নিচাও থাকিব লাগে আৰু নিজৰ চৰিত্ৰৰ প্ৰতিও ধ্যান দিব লাগে। এদিনো পঢ়া ক্ষতি কৰিব নালাগে। পলমকৈ শ্ৰেণীত প্ৰৱেশ কৰি শিক্ষকক অপমান কৰিব নালাগে। 2 নম্বৰ, এই বিকাৰী চি জগতৰ প্ৰতি ঘৃণাৰ ভাৱ ৰাখিব লাগে। পিতাৰ স্মৃতিৰে নিজ আত্মাক পবিত্ৰ অৰ্হতা প্ৰদান কৰি তোলাৰ পুৰুষাৰ্থ কৰিব লাগে। সদায় আনন্দিত হৰ্ষিতমুখৰ হৈ থাকিব লাগে। বৰদান, নিৰাশাৰ মাজতো আশাৰ সঞ্চাৰ কৰোঁতা সঁচা পৰোপকাৰী সন্তুষ্টমণি হোৱা। নিৰাশাৰ মাজতো আশাৰ সঞ্চাৰ কৰোঁতা সঁচা পৰোপকাৰী সন্তুষ্টমণি হোৱা। ত্ৰিকালদৰ্শী হৈ প্ৰত্যেক আত্মাৰ দুৰ্বলতাক চিনাক্ত কৰি তেওঁলোকৰ দুৰ্বলতাৰ নিজৰ মাজত ধাৰণ কৰা বা বৰ্ণনা কৰাৰ সলনি দুৰ্বলতাৰূপী কাঁইট কল্যাণকাৰী স্বৰূপেৰে সমাপ্ত কৰি দিয়া। কাঁইটক ফুল কৰি তোলা, নিজেও সন্তুষ্টমণিৰ সমান সন্তুষ্ট হৈ থকা আৰু সকলোকে সন্তুষ্ট কৰা। যাৰ প্ৰতি সকলোৱে নিৰাশা দেখুৱাই এনেকুৱা ব্যক্তি বা এনেকুৱা স্থিতিত সদাকালৰ কাৰণে আশাৰ দীপক জ্বলোৱা, অৰ্থাৎ নিৰাশাজনক শক্তিশালী কৰি তোলা। এনেকুৱা শ্ৰেষ্ঠ কৰ্তব্য চলি থাকিলে তেতিয়া পৰোপকাৰী সন্তুষ্টমণিৰ বৰদান প্ৰাপ্ত হৈ যাব। শ্লোগান, পৰীক্ষাৰ সময়ত প্ৰতিজ্ঞা স্মৃতিলৈ আহিলে তেতিয়া প্ৰত্যক্ষতা হ'ব। পৰীক্ষাৰ সময়ত প্ৰতিজ্ঞা স্মৃতিলৈ আহিলে তেতিয়া প্ৰত্যক্ষতা হ'ব। ওম শান্তি। অব্যক্ত সংকেত, অশৰীৰী তথা বিদেহী স্থিতিৰ অভ্যাস বঢ়োৱা। গোটেই দিনটোত মাজে মাজে 1 ছেকেণ্ডতো যদি পোৱা, গোটেই দিনটোত মাজে মাজে 1 ছেকেণ্ডতো যদি পোৱা, তেতিয়া বাৰে বাৰে এই বিদেহী হোৱাৰ অভ্যাস কৰি থাকা। 2-4 ছেকেণ্ডো উলিয়াই ইয়াৰ দ্বাৰা বহুত সহায় পাবা। নহ'লে গোটেই দিন বুদ্ধি চলি থাকে, তেতিয়া বিদেহী হ'বলৈ সময় লাগি যায় আৰু অভ্যাস থাকিলে তেতিয়া যেতিয়া বিচৰা সেই সময়ত বিদেহী হৈ যাবা, কিয়নো অন্তত সকলো অকস্মাত হ'ব। সেয়ে অকস্মাতৰ কাকতত এই বিদেহী বোধৰ অভ্যাস বহুত আৱশ্যক। ওম শান্তি, ওম শান্তি, ওম শান্তি। ধন্যবাদ বাবা, ধন্যবাদ, ধন্যবাদ।